চেপাদা আপোনাৰ যিখিনি ভৱিষ্যৰ কথা আমাৰ দৰ্শকেও জানিবলৈ বিচাৰি আছে আপোনাৰ ভৱিষ্যৰ বিষয়ে আমাৰ দৰ্শকক অকণমান শুনাব নেকি চেপাদা আপোনাৰ ভৱিষ্যৰ বিষয়ে আমাৰ দৰ্শকে চাবলৈ বিচাৰি আছে ন আপুনি আকৌ মোৰ ষ্টুডিঅ'টো লেতেৰা নকৰিব আপুনি ভৱিষ্যতৰ কথা কওক আৰম্ভ কৰক আমাৰ ষ্টুডিঅ'ত আমাৰ দৰ্শকে বহুতে অপেক্ষা কৰি আছে ন আপোনাৰ ভিডিঅ' চাবলৈ এনেকুৱা লেতেৰা মানুহ চেপাই মই আপোনাৰ ভৱিষ্যতৰ কথা দৰ্শকক কবলৈ কৈ আছো আপুনি আকৌ নাকৰ পৰা কি এসোপা একদম লেতেৰা মানুহ कैसा लगा मेरा मजाक কি আপুনি এইবিলাক ষ্টুডিঅ'ত আপুনি এইবিলাক ভিডিঅ' ৰেকৰ্ড হৈ আছে আপোনাৰ কথা মই আপোনাক সাক্ষাৎকাৰ ল'বৰ কাৰণে মাতিছো আপোনাক এই নাকৰ চেকুৰা গুচাবলৈ মতা নাই আপোনাক নমস্কাৰ দেই মোৰ নাম চেপাই মহন্ত আমাৰ এই মাইনাদাই মাতিছিলে ষ্টুডিঅ'ত ভিডিঅ'টো অকণমান বনাবৰ কাৰণে মোৰ বিষয়ে অকণমান আলোচনা কৰিবৰ বাবে আপোনালোকৰ মোৰ বিষয়ে আলোচনাটো কৰিবলৈতো মাতিছে নিশ্চয় মই আপোনালোকক মোৰ ভৱিষ্যতৰ কথাখিনি কি ক'বলগীয়া আছে সম্পূৰ্ণ ক'ম প্ৰথমতে মোৰ চিনাকি পৰ্বটো পালেই মোৰ নাম চেপাই মহন্ত মোৰ ঘৰ বঙালখুটি আৰু যিহেতুতো মই ভিডিঅ'টো মাধ্যমেৰে আপোনালোকক জনাব বিচাৰিছে যিহেতু শংকৰ উৎসৱৰ বাবে আপোনালোকক সকলোকে আন্তৰিক কৃতজ্ঞতা জনাইছো ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল পালে লাইক আৰু কমেণ্ট আৰু ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ইউটিউবত চাইছে ইউটিউবৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব ঐ আকৌ তই মোৰ ভাগো আকৌ ফেচবুকত চাই যদি ফেচবুকৰ পেজটো ফ'ল' কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ আকৌ তই ক'বলৈহে আহিলি এইটো মই আপোনাকহে মাতিছো আপোনাক মই সাক্ষাৎকাৰ ল'ম আকৌ তই যে ইউটিউবত চালে ইউটিউবৰ চেনেলটো ছাবস্ক্ৰাইব দিব কাষতে থকা বেল আইকনটো দবাই দিবলৈ আৰু এইটোক যে কোনে মাতিছিলে আৰু দেই কিয় মোৰ তেজটোৰ পৰা খাবলৈ মই আনিলো আৰু এইটো দেই মোৰ একদম বেয়াই হৈ যাব দেই এইটো মাৰি দিবলৈ মন গৈছে এইটো খেলা এইটো ক'লোৱে যেনিবা ইউটিউবৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ আৰু ফেচবুকত চাই পেজটো ফ'ল' কৰি দিব আপুনি ক'বলগীয়া কথাটো মই কৈ দিলে কি আহে হ'ব আপুনি যেনিবা কৰিলে ঠিক আছে আপোনাৰ ভৱিষ্যতৰ কথাটো অকণমান দৰ্শকেতো শুনিবলৈ বিচাৰি আছে ন দৰ্শক আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আমাৰ ভৱিষ্যতৰ কথা আপোনাৰ ক'ব যিখিনি ক'বলগীয়া কথা আছে আপোনালোকৰ সকলোখিনি খুলি খালি ক'ব তেওঁ কাষলৈ মই ফোনটো আগবঢ়াই দিছোঁ তেওঁ ভৱিষ্যতৰ কথা আপোনালোকক সম্পূৰ্ণ ক'ব ভালদৰে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব মোৰ ভৱিষ্যতৰ কথা আপোনালোকে শুনিলেতো আচৰিত হ'ব মোৰ ভৱিষ্যতৰ মানে যেতিয়া মই সৰু হৈ আছিলোঁ বুজি পাইছানে বৰাদা মই যেতিয়া সৰু হৈ আছিলোঁ সৰু হৈ থকা অৱস্থাত মোক মায়ে খুব পিটিছিলে আৰু স্কুললৈ নাযাওঁ আপোনাৰ পঠিয়াই মই স্কুল নাযাওঁ স্কুললৈ মই যাওঁ বুলি কৈ এই দোকানত এখনত সোমাই বহি থাকোঁ আৰু বহি থকাত যেতিয়া স্কুল ছুটি দিব তেতিয়া তেহেঁতৰ লগতে মই গুচি আহোঁ তেহেঁতৰ লগতে আহি আৰু স্কুল ছুটি দিলে বুলি ঘৰলৈ আহি ভাত মুঠি খাই আৰু লগৰবিলাকৰ লগত খেলিবলৈ যাওঁ সেয়াই আৰু এনেকুৱা এটা কথা মানে কি আহি পৰে স্কুলৰ বিষয়টো আপোনাৰ স্কুলত পঢ়াটো আমেজে বেলেগ যিহেতু এতিয়া আপোনাৰ বৰাদাৰ কথা কৈছোঁ এতিয়া আপোনাৰ চাওক বৰাদা আপোনাৰ মই পঢ়ি থকা অৱস্থাত যিটো আমেজ আছিলে এতিয়া আপোনাৰ যিটো স্কুল এৰিলোঁ স্কুল এৰাৰ পাছত মোৰ আমেজটো সেইটো নাপায় কেতিয়াও সেইকাৰণে কৈছোঁ ভালকৈ পঢ়া শুনা কৰিব লাগে পঢ়া শুনা কৰি চাকৰি তাকৰি এটাৰ কাৰণে এপ্লাই কৰিব লাগে এইবিলাক কাম কৰি আপোনাৰ জীৱনটো বেকাৰ নকৰিব আৰু জীৱনটো বৰবাদ নকৰিব পঢ়া শুনাত ধান্দা দিয়ক
আৰু যিসকল ল'ৰা ছোৱালী উঠি অহা যিসকল যুৱতীসকলৰ কথা কৈছোঁ, পঢ়া শুনাত ধান্দা দিয়ে। মই ভুল কৈছোঁ বৰা দা? নাই কোৱা শুদ্ধ কৈছে আপুনি একদম সত্য কথা কৈছে। যিহেতু আজিকালি ল'ৰা ছোৱালী বহুত বৰবাদ হৈ গৈছে, স্কুল নাযায়। এই চোকাৰ কাৰণে সোমাই বিড়ি চিগাৰেট ভাং মদ চব সকলো খাবলৈ ল'লে। এইখিনি বস্তু খাই বেয়া হৈ গৈছে ল'ৰাখিনি। স্কুলত ঠাণ্ডা দিয়ক। আপোনালোকে এতিয়া আমাৰ এখেতে কৈ গ'ল, যিখিনি সভা মানে যিখিনি সমস্ত কথাখিনি যিখিনি ক'বলগীয়া কথাখিনি কৈ গ'ল, আৰু মোক ক'বলগীয়াতো নাই, তেওঁৱেতো কৈ গ'ল। পঢ়া শুনাত ধান্দা দিয়ে। পঢ়া শুনাত ধান্দা দিলেহে পঢ়া শুনাটো আগ্ৰহ, মানে পঢ়া শুনাত গ'লেহে পঢ়া শুনা কৰিলেহে আপুনি ভৱিষ্যতে কিবা এটা হ'ব পাৰিব। আজিকালি নপঢ়ি নুশুনি একো কাম নাই। কাম আছে, যি আপুনি পকা কাম কৰি বা কিবা দিন হাজিৰা কৰি খাই থাকিব, যেনে তেনে চলি থাকিব পাৰিব। নিজৰ কেৰিয়াৰটো আপোনাৰ কেতিয়াও বনাই ল'ব নোৱাৰে। এতিয়া দেখিছোঁ আপোনাৰ ভাল চাকৰি কৰি থকা ল'ৰা এটাই ফৰ্চকৈ মুখৰ আগতে কাৰ এখন লৈ গৈছে। আপুনি পাতি চাইকেলখন মাৰি গৈছে। আপোনাৰতো মনত দুখ লাগিব। সেইটো দুখ কৰি লাভ নাই। কাৰণ কিয় ক'লো সেইটো দুখ কৰি লাভ নাই মানে, চাব আপুনি পঢ়া শুনা কৰি থোৱা হ'লে, কিবা চাকৰি তাকৰি এটা পোৱা হ'লে, বা চাকৰি নাপালে বা কিবা এটা কোনোবা দোকান এখন সোমাই থাকিলে দৰমহাটো পাই থাকিব, চালাৰী মন্থলি এমাহত দৰমহাটো পাই থাকিব। সেই দৰমহাটো আপোনাৰ ধুনীয়াকৈ পৰিয়ালটো চলি যায়। নপঢ়া নুশুনা মানুহ এটাক কেনেকে দৰমহা দি ৰখাব? আপোনাক এতিয়া গেলামাল দোকান এখনতে ৰখালে, গেলামালৰ দোকানখনতো ৰখাবলৈ হ'লে মচুৰ দাইলৰ কেজি দিয়ে 100 টকা হয়। 300 গ্ৰামত কিমান হ'ব বা এপোৱাত কিমান হ'ব? সেইটোতো আপুনি ঘপককেতো ক'ব নোৱাৰিব ন। সেইটোতো তাতো পঢ়া শুনাটো লাগিব। সেইটো কাৰণে কৈছোঁ, স্কুললৈ গৈ আপোনাৰ ভালকে পঢ়া শুনা কৰিব। আজিকালি ল'ৰা ছোৱালী বহুত প্ৰায় নপঢ়া নুশুনাকে আছে। বহুত ল'ৰা ছোৱালীয়ে স্কুলো নাযায়, স্কুল এৰি দিছে। সেইটো ভুল কেতিয়াও নকৰিব। আপোনালোকে সেইটো ভুল কেতিয়াও নকৰিব। বাট ভিডিঅ'টো মাধ্যমেৰে